হেল্ল' এভৰিৱান, আকৌ এটা নতুন পূজা আছামিজ মিনি ব্লগলৈ স্বাগতম আপোনালোকক। আজি মোৰ 7 মাহৰ জলপান কৰা ভাগ, গতিকে সকলোৱে মিলিজুলি ইয়াত যা যোগাৰ কৰি আছে। আৰু এইফালে খুৰাই এয়া জলপান ভাগ বনোৱা হৈ গ'ল। যিহেতু গোপিনীসকলৰ পুথি পঢ়োঁতে জলপান ভাগ আগ কৰাই দিব লাগিব, কাৰণ আৰু লগতে এয়া ভাতৰ আয়োজন কৰিছে। গোপিনীসকলে আমাৰ এইফালে ভাত নাখায়, গতিকে জলপান খাব, সেইটো কাৰণে জলপান ভাগ আগতেই বনাই ৰেডি কৰি লৈছে। আৰু আইসকলো এয়া আহি পালেহি, যা যোগাৰ আৰু আইসকলে এয়া বহি লৈ এয়া পুথিভাগ পঢ়িছে। আৰু পুথিভাগ পঢ়োঁতে মই বহি লৈ শুনিব লাগে, গতিকে ময়ো এয়া বহি লৈ পুথিভাগ শুনিছোঁ। আৰু পুথিভাগ পঢ়াৰ শেষ হোৱাৰ পিছত এয়া আমি আশীৰ্বাদ লৈছোঁ। আশীৰ্বাদ লোৱাৰ পিছত এয়া প্ৰসাদ বিতৰণ কৰিছে। क्या सोच है रे तेरी, मानना पड़ेगा। মোৰো ভাল লাগে তোমাকে জানা, আকাশৰ তুমি জোনাক জানা। আৰু যিহেতু আমাৰ এইফালে আইসকলে ভাত নাখায়, সেইকাৰণে এয়া জলপান ভাগ খাব লৈছে। আনফালে যিবোৰ আলহী আৰু তেওঁলোকৰ কাৰণে ভাতৰ যোগাৰ কৰা হৈছে, যিহেতু এয়া ভাত খাই আছে। আৰু তাৰ পিছতে আমি এয়া আইসকলৰ বিদায় আশীৰ্বাদ লৈছোঁ, আমি দুয়োজনে। ভাল লাগে
আৰু আমাৰ আইটেম আছিলে ভাত, দালি, বেঙেনা ফ্ৰাই, মিক্স চব্জি আৰু পেটু ভাজি, চালাড, চাটনি আৰু মাছ। আমাৰ পূজা সৰু হ'লেও সুখী হ'ব পাৰি। মইনাজনী হ'ব এদিন কান্ধত ল'ব। এয়া বা আৰু মাহঁত যাব ওলাইছে। জনমে জনমে তোমাৰ কাষত আহি থাকিম। আৰু দুপৰীয়া যিহেতু সময় নোপোৱাৰ বাবে ৰাতি দাদা আৰু বৌ আৰু আইতা মাহীহঁত এয়া ৰাতি আহিলে। মোৰো ভাল লাগে তোমাকে জানা। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।